Hello guys, কি খবৰ? মই বিজয় দীপকৰ আপোনালোকে চাইছে বিজেছ এভৰিথিং ইউটিউব চেনেল আৰু আজি সেকেন্ড দিনা কাৰ্যসূচী মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন হৈ আছে চিমেণ্ট চাপৰিত 92 সংখ্যক যি অধিৱেশন হৈ আছে তালৈ যাবলৈ বুলি ওলাইছো আজি 2 নম্বৰ দিনা তাত গৈ অকমান দেখাবলৈ চেষ্টা কৰিম মানে এতিয়া তালৈ যাওঁ একেবাৰে তাতে লগ পামগে এইখিনিতে এটা কথা মনত পৰিছে মানে গাইজ কি হয় এই মানুহে যে কয় এখন দৰ্জা বন্ধ হ'লে এখন দৰ্জা খোল খাই যায় বুলি মই কথাটো আজি মানে ভালকৈ প্ৰমাণ পালোঁ চাওক আমাৰ এতিয়া এখন দৰ্জা বন্ধ হৈ গৈছে নহয় এতিয়া আমাৰ এখন দৰ্জা খোল খাই গৈছে চাওক এতিয়া এখন খুলি পেলাই আমি চিমেণ্ট চাপৰিলৈ যাম গম পালেনে ময়ো গম পাই গ'লোঁ এইটো কথা समझ रहे हो গাইজ ওলাই আহিলোঁ মানে একেবাৰে ডিমৌৱে পালোঁহি চিলাপথাৰ হৈ এনেকৈ গুচি আহিলোঁ ভিডিঅ' চিডিঅ' কৰা নহ'লে এতিয়া ইয়াত ডিমৌতে অকণমান ৰৈছোঁ আকৌ আমি আগবাঢ়িম বেছি দূৰ নাই মোৰ লগত আহিছে আমাৰ আলেকজেণ্ডাৰ আমি দুটা আহি আছোঁ মুনু মই ধেমালিতে আলেকজেণ্ডাৰ বুলি কওঁ বেছি দূৰ নাই আমি তাত পামগৈ এতিয়া বাকী এইখিনি আৰু গোটেইখিনি দেখুৱাই থাকিম চাই থাকিব গাইজ যাওক পাদেহি গ'লে যোৱা গোটেই গাড়ী লাইন পাতি গ'লে এইখন হৈছে ডিমৌ এইফালে গোটেইখিনি লাইন হৈ আছে গাড়ী ফাইনেলি পাই গ'লোহি আহি এইফালে গোটেই ৰাস্তা ভিৰ এই ইয়াতে হৈ আছে মেলাখন গোটেই মেইন বস্তুটো তাতে আছে আমি তালৈ যাম এতিয়া এইটো চাওক বৃহৎ এটা এৰিয়া গোটেই একদম আৱৰি আছে গোটেই এখন দোকান বজাৰ কিবা কিবি আছে মেলা ইয়াতে হৈ আছে পুৰা আৰু আমি আহি পাই গ'লোহি ধুনীয়াকৈ এতিয়া আমি হেলমেট হাতত লৈ আহিবলগীয়া আছে কাৰণ তাত বিশ্বাস নাই থৈ আহিব নোৱাৰি আমি আঁতৰতে বাইক থ'বলগীয়া হ'ল আৰু হাইৱেদি বাইকখন আহিবলৈ নিদিলে আমি সেইকাৰণে বেলেগ এফালে আহিবলগীয়া হ'ল অলপ টাইম লাগিলে এনেকুৱা জাম লাগিছে যেনে তেনে ওলাই মেলি এতিয়া ইয়াত পাইছোঁহি আৰু এইবিলাক সোমাই আহিছোঁহে পোনে গোটেইবিলাক চাই লওঁগৈ এয়া হৈছে মূল মণ্ডপ এইখিনি কিন্তু কোনো আৰ্টিফিচিয়েল বস্তু ইউজ কৰা নাই ইয়াত গোটেই বাঁহেৰে বনাইছে বাঁহ আৰু ধাৰি এইফালে টকৌপাত গোটেইখিনি বনাইছে আৰু মিটিং চলি আছে ইয়াতে গোটেই মানুহ অহা যোৱা কৰি আছে বোকাও হৈ আছে তাতে তথাপিও আহি আছে এয়া সাংবাদিক সকলো আছে ধুনীয়াকৈ ইয়াত দেখিছে গোটেই বাঁহেৰে বনাইছে মানে এইবোৰ অদ্ভুত কিছুমান বস্তু বনাই আছে খুব ভাল লাগিছে দেখিবলৈ আৰু মানে বোকা হৈ গ'ল গোটেই বৰষুণ দি দিলে যে গোটেইখিনি বোকা বহুত দূৰলৈকে সোমাই গৈছে আৰু এইফালে আছে এইটো বস্তু খুব ধুনীয়াকৈ বনাই থৈছে এইটো এই বস্তু চাওঁগৈ আৰ্ট কৰি থোৱা আছে এইটো ফটো পাই আছিলোঁ এতিয়া আমি তাত লৈ পেলাই চামগৈ আৰু এই মণ্ডপটো কি সুন্দৰকৈ বনাইছে আৰু এইফালে ধানেদি কি ধুনীয়াকৈ বনাই থোৱা আছে এইখিনি গোটেই ধানেৰে বনাই থোৱা আছে খুব ভাল লাগিছে এয়া চাওক মাই গড ধানেৰে ইমান সুন্দৰকৈ আহিছে চাওক মালা ধুনীয়াকৈ বনাই থৈছে লাইটো দি থৈছে তাৰ মাজত আৰু এইফালে ভিতৰত চাওক মণ্ডপটো গোটেইখিনি এইখিনি দেখিছে লাইন গোটেইখিনি ধান ওলোৱা থৈছে খুব ভাল লাগিছে দেখিবলৈ বস্তুটো ইউনিক এটা বস্তু আৰু চাওক এইখিনি গোটেইখিনি ধানেই এইফালে জয়গুৰু শংকৰ লিখা আছে বাকী গোটেইখিনি ধান এইখিনি ধানেই সেইটো ধানেই লিখিছে আৰু এইখন দেখিছেনে বাওঁ চাইডে এখন শৰাইখনো ধানেৰে বনাই থৈছে
এইবিলাক চাওক একদম ধুনীয়াকৈ কি সুন্দৰকৈ বনাই থৈছে। এইখিনি গোটেই প্লাষ্টিকৰ শিকলি নিচিনাকৈ ধুনীয়াকৈ বনাই থৈছে। এইফালে পাহাৰ চাহাৰ বনাই থৈছে আৰু এইফালে গোটেইখিনি ধানেৰে বনাই থৈছে। এইখিনি দেখিলে আৰু এইফালে কি সুন্দৰকৈ বনাই থৈছে। আমি এতিয়া সেই আগলৈ অকণমান গৈ পেলাই চাবলৈ চেষ্টা কৰিম। আৰু সকলোতকৈ ইউনিক বস্তুটো হৈছে এইটো পতাকা বেদী। ইয়াতে ধুনীয়াকৈ আৰ্ট কৰি থোৱা আছে গোটেই বস্তুবিলাক দেখা দিছে। এইফালে তেতিয়া ধান সিঁচি দিছে ধুনীয়া, ইমান ভাল লাগিছে দীঘলৰ পৰিৱেশটো। এইফালে আকৌ সুন্দৰ সুন্দৰকৈ আৰ্ট কৰি থোৱা আছে হৰিণাৰ, এইফালে ঘৰিয়াল, এই কি সুন্দৰকৈ আৰ্ট কৰা আছে, দেখিলেই কিবা মনটো ভাল লাগি গৈছে। আৰু নগাঁও জিলা আৰু এইফালে এইটো বৰটোপ এইটো বনাই থৈছে গোটেইখিনি, খুব ভাল লাগিছে। এইটো বৃহৎ এটা এৰিয়া। আমি এইফালে চাবলৈ আহি আছোঁ আৰু এইফালে গোটেই গাড়ী চাড়ী পাৰ্কিং কৰি থৈছে। তাত কি কি আছে নাজানো, গৈহে আছোঁ তাত চাবলৈ। এইফালে ধুনীয়াকৈ হাতী বনাই থৈছে, খুব ভাল লাগিছে দেখিবলৈ। আৰু সেইফালে আছে সেউৱা বাহিনী শিবিৰ লাগি, গোটেই ইমান বৃহৎ এটা এৰিয়া। সেইখিনি মানে ঘূৰিবলৈ জেগা ঘূৰিবলৈ হোৱা নাই মানে, ইমান বৃহৎ এৰিয়া। এইফালে এইবিলাক গোটেইবিলাক অকল কাৰ্যালয় আছে ইয়াতে। এইবিলাক গোটেইখিনি কাৰ্যালয় লাইনকৈ আছে। আৰু সেইটো হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ। এই দূৰৈত যে দেখিছে, জুম কৰি দিছোঁ, ধৰিব পাৰিছে নাই, সেইটো সেৱা বাহিনী শিবিৰ। আৰু আমি এইফালে অকণমান চাবলৈ বুলি আহি আছোঁ। এইফালে আকৌ এই গৰুকেইটাই আকৌ ধুনীয়াকৈ শুই আছে। সিহঁতে মানে এইফালে ভাষণ দি আছে যে, কথা শুনি আছে ধুনীয়াকৈ। আমি অকণমান এইফালে চাবলৈ বুলি আহি আছোঁ। ই আকৌ মোবাইল ব্যস্ত হৈ আছে। এইফালে মোবাইল টিপি থাকিলে নহ'ব নহয়। এই আগত চাই আহোঁগৈ ন, আগত চাই ইমান ডাঙৰ এই কেনেকৈ কভাৰ কৰিম গোটেইখিনি চাবলৈ। তাকে যিমানখিনি বাৰু দেখুৱাম। খোজকাঢ়ি আমনি লৈ গৈছে নহয় আহি পেলাই এতিয়া। এইফালে গোটেই ৰাইজ ব্যস্ত। সেইফালে মণ্ডপত মিটিং চলি আছে। আমি এইফালে আহি আছোঁ এতিয়া। আমাৰ আগত চাই পেলাই আকৌ সেই ইফালে এইফালে যাবলগীয়া আছে, সেইবিলাকত যামগৈ। এতিয়া আমি বিচাৰি ফুৰিছোঁ মানে ভোজনালয়, বিচাৰি পোৱা নাই কোনফালে আছে এতিয়া। ভোজনালয় বিচাৰি এই যে বোকা, সাংঘাতিক বোকা। এতিয়া এইফালে ঘূৰি আছোঁ, কোনফালে কি আছে নাজানো, চাই আছোঁ। খোজকাঢ়ি আমনি লাগি থাকিলে, আধাটো যোৱা নাই। এইটো বাবু, এই বাবু, আমি এফালে আহি আছোঁ। এটা বস্তু দেখুৱাবলৈ লৈছোঁ, চাব দেই। 1 2 3। এইফালে চাওক, এয়া ভোজনালয় লাইন পুৰা। ভোজনালয়লৈ যাবলৈ লাইট চাওক, একদম ইমূৰৰ পৰা সিমূৰলৈ গোটেইখিনি লাইন পাতি আছে। ঠেলা ঠেলি লাগি গৈছে, দেখিয়ে আচৰিত লাগিছে। এয়া ভোজনালয় লাগিছে, গোটেই লাইন হৈ আছে ৰাইজৰ। সেই বস্তু দেখি আচৰিত লাগিছে। আৰু এইফালে গোটেই মানুহ, এয়া হৈছে ভোজনালয়। এইফালে গোটেই ৰাইজ অহা যোৱা চলি আছে। ক'ত কি আছে একো পাত্তাই পোৱা নাই। মুঠতে ভোজনালয়ৰ লাইনটো চাওক, এইটো দেখি বেছি ভাল লাগিছে। পুৰা ৰাইজৰ সমাগম চাওক, একদম ক'ৰবালৈকে গোটেই লাইন হৈ আছে। ৰাইজৰ পুৰা ভিৰ ভোজনালয়। আমি যেনে তেনে সোমাই আহিলোঁ। আমি যেনে তেনে সোমাই আহিলোঁ। এতিয়া লাইন পাতি এতিয়া ইয়াত বহি লওঁ ধুনীয়াকৈ। এইফালে গোটেই পাৰি থোৱা আছে, সজাই থোৱা আছে। সেইফালে ৰাইজ চাওক কিমান আহিছে ভোজনালয়, কিমানখিনি মানুহ একেলগে ধৰে চাওক। আৰু আমি ধুনীয়াকৈ এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। ৰ'ব খাই লওঁ দেই। ৰাইজ ধুনীয়াকৈ তাত একদম ভাত পানী খাই মেলি হৈ গ'ল ধুনীয়াকৈ। টিপটপ বনাইছে। এইফালে ৰাইজে হাত চাত ধুই মেলি আছে। কিন্তু খুব সুন্দৰকৈ একদম সম্প্ৰসাৰণ কৰি থৈছে, ভাল লাগিছে। একদম খানা কেনেকুৱা লাগিলে এইটো কওক। খানাটো বঢ়িয়া লাগিলে। খানাটো বনাইছিলে বেলেগ খাইছোঁ যদি এনেকুৱা তৃপ্তি খানা পোৱা নাই। মানে খুব সুন্দৰকৈ দিছে, মানে চিনচিয়াৰলি হৈছে, সেইটো কাৰণে ভাল লাগিলে। খানা একদম ধুনীয়াকৈ বনাইছে। ইমানখিনি মানুহক কভাৰ কৰাটো আচলতে ইমান সম্ভৱ নহয়, তথাপি ইমান সুন্দৰকৈ পৰিচালিত কৰি গৈছে না, খুব ভাল লাগিছে। আমি এতিয়া ইয়াত মানে ঘূৰি পকি হোৱাই নাই, আধাটোৱে ঘূৰা নাই। এতিয়া বাকী ক'ত কি আছে ইমান পাত্তা পোৱা নাই। এতিয়া আকৌ এইফালে আহি আছোঁ। কিন্তু এইফালে এইবিলাক যে দেখিছে, এইবিলাক দোকানৰ কাৰণে বনাইছিলে নেকি সম্ভৱ। কিন্তু পানী চানী হোৱাৰ কাৰণে চাগে নহ'লগৈ, নাই কিহৰ কাৰণে নিমিলিলে সেইটো নাজানো। সেইখিনি দেখিছোঁ আৰু তাতে দোকান হ'লহেঁতেন বুলি ভাবিছোঁ, সেইটোৱে হ'ব চাগে। তাৰপিছত এতিয়া গোটেইখন বোকা হৈছে, জৰি তৰি যাব নাই পথাৰৰ মাজেদি। আমি এতিয়া অকণমান আগলৈ গৈ আছোঁ। আচল দোকান চোকান থকা সেই মেলা জেগাটোলৈ যোৱাই নাই, এতিয়া তালৈ বুলি ওলাই আছোঁ। এইফালেও আছে, এইফালেও দোকানেই চাগে। এইখিনি আচলতে দোকান নহয়, এইখিনি শিবিৰহে পাতিছিলে। এইখিনি মানে মানুহ চানুহ ইয়াত আছে এনেকৈ, কিন্তু পানী চানী হোৱা দেখি নাই কিহৰ কাৰণে এইখিনি নহ'ল সম্পূৰ্ণকৈ নাজানো। এইফালে ৰাইজ ইয়াতে ভাত চাত বনাই মেলি মানুহ ইয়াতে আছে, মানে শিবিৰে আছিলে এইখিনি। আমি অকণমান এই বজাৰ চজাৰ য'ত বহি আছে মেলা, তালৈ আহিছোঁ আৰু। এইবিলাক গোটেই মেলা, ৰাইজৰ সমাগম পুৰা। কি লাগে আপোনাৰ চব বস্তু পাব। কি লাগিব চব পাব। দোকান পোহাৰ গোটেইবিলাক এইটো চাইডলৈ আছে। বজাৰলৈ যাবলৈ বিখ্যাত এখন দলঙৰ ব্যৱস্থা কৰা হৈছে, আৰু দলঙৰ ওপৰেদি এয়া মানুহৰ অহা সমাগম ঘটি আছে।
মানুহৰ সংখ্যাটো এতিয়া খুব বাঢ়ি গৈছে। আমি মেলা জেগাৰ পৰা ওলাই আহিলোঁ, আহি পেলাই গধূলিকৈ ভালকৈ দেখুৱাম গোটেই বোকা। এতিয়া আমি জেগাৰ পৰা আহিলোঁগৈ। তাত আমি মেলাৰ পৰা আকৌ ওলাই আহিলোঁ। এতিয়া আকৌ ইয়াৰ মাহীয়েকৰ ঘৰলৈ, ইয়াৰ মাহীয়েকৰ পেহীয়েকৰ ঘৰ আছে ইয়াতে। পেহীয়েকৰ ঘৰৰ পৰা এপাক আহোঁগৈ, তাৰপৰা আহি পেলাই আকৌ গধূলিকৈ ইয়ালৈ আহিম। গধূলি পৰিৱেশটো অকণমান চাম, আপোনালোককো দেখুৱাই যাওঁ, আপোনালোকে খাই যাব। এইফালে মানুহ পূৰা অহা যোৱা কৰি আছে পূৰা। এতিয়াহে ভিৰটো বেছিকৈ হৈছে। আমি এতিয়া ওলাই আহিলোঁ তাৰপৰা, ইমানেই বোকা তাত যাবলৈ অৱস্থা বেয়া হৈ গৈছে, জোতা চোতা গোটেই তিতি গৈছে ভিতৰলৈকে। এতিয়া আমি সিহঁতৰ পেহীয়েকৰ ঘৰৰ পৰা আহি লওঁগৈ। যেতিয়া আমি তাৰপৰা ঘূৰি আহিলোঁ, তাত পূৰা গধূলি হৈ গ'ল। সেইফালে গধূলি পৰিৱেশটো চাওক, গোটেই লাইট চাইট জ্বলি মেলি পূৰা হৈ আছে। এইফালেও পূৰা লাইট চাইট জ্বলি আছে। আমি ইয়াত আকৌ আহি পালোঁহি, গোটেই ভিৰ হৈ আছে, পূৰা জাম লাগি গৈছে গাড়ী চাড়ী। এতিয়া এই আমি সেইফালে অকণমান যাবলৈ চেষ্টা কৰিম, ক'ত ক'ত দি আছে। এয়া হৈছে ৰাতিৰ দৃশ্য, মিটিং হৈ আছে, বাঁহখিনি কি ধুনীয়াকৈ জিলিকিছে, চব গাৰ্নিছ মৰা আছে। আৰু এইফালে লাইট চাইট পূৰা ধুনীয়াকৈ দি দিছে, ৰাইজ বহি আছে, ধুনীয়াকৈ শুনি আছে মিটিং। আমি এতিয়া মণ্ডপৰ ভিতৰত বহি আছোঁ। খালি ইয়াত এটা প্ৰব্লেম হৈ গৈছে, এতিয়া মানে ফোন চোনো নালাগে। টাৱাৰটো আছে কিন্তু ফোনো নালাগে, নেটো নচলে, একো নচলে। দিনতো এনেকুৱা আছিলে, দিনৰ পৰা ফোনটো অকণমান লাগিছিলে, কিন্তু এতিয়া মানে ফোন চোন একোৱেই নালাগে। বেয়া হৈছে কথাটো। এইফালে পূৰা মিটিং চিটিং চলি আছে, এই মোবাইলত ব্যস্ত হৈ আছে। আমি ইয়াত অলপ বহি আছোঁ, মানে ঠাণ্ডাটো বেছি হৈ গৈছে পূৰা। এতিয়া বৰষুণ অকণমান অথনি আহিছিলে, এতিয়া বৰষুণটো নাই বাৰু। আৰু আমাৰ এইফালে এইকেইটাক লগ পাই গ'লোঁ। এটা এইকেইটা এইকেইটা এইফালে চা, ইয়াক লগ পালোঁ এতিয়া। এইটোৱে আকৌ এইফালে মাইনাছ দি আছে। আমি এইফালে চাবলৈ আহিছোঁ। এতিয়া গোটেইকেইটাক লগ পালে যেতিয়া ভাল লাগিছে, এতিয়া গোটেইখিনি ঘূৰিম একেলগে, ভাল লাগিব। এতিয়া চাওক ৰাতিৰ ভিৰটো চাওক, মেলালৈ অহা ৰাইজৰ দিনতকৈ বেছি ভিৰ হৈছে। এতিয়া আকৌ আমি মেলাৰ ভিতৰলৈ সোমাই আহিছোঁ, দোকান চোকানবিলাক অকণমান চাওঁ বুলি। আৰু এইখনেই হৈছে বিখ্যাত দলংখন, শৰাইঘাট। নাই নাযায়। এয়া আমি শৰাইঘাটত উঠিছোঁহি। এতিয়াহে মানুহৰ সমাগম ঘটিছে। পাৰিবি পাৰিবি, লৈ দে অট'মেটিক। যা তোলে কেনেকৈ চাইছে। এইফালে চাওক ধুনীয়া ধুনীয়া বস্তু ওলাইছে। এইটো আকৌ মোহাৰি চেইছ ৰাম, কি ধুনীয়া ধুনীয়া বস্তু কিছুমান ওলাইছে। পইচা থকা হ'লে লৈ গ'লো গোটেই গাত। অঁ এই নাম ধৰ আকৌ, নাম এভাগি ধৰ, নাম এভাগি। অঁ 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 হৈছে। জয় হৰি বল। ইয়াৰ আকৌ পূৰা গা উঠি গৈছে, পূৰা দেখিছে না, নামে নেগেৰা একেলগতে মাৰি আছে। বঢ়িয়া বঢ়িয়া। তাৰ মাজতে আকৌ দাদা কেইজনে কি সুন্দৰকৈ পৰিৱেশন কৰিছে, বাঁহী আৰু ঢোল। চাওকচোন, চিনি নাপাওঁ কিন্তু মই ভিডিঅ'হে বনাই থৈছিলোঁ। চাওক এইফালে অহা যোৱা কৰিবলৈ একদম ভয় হৈ গৈছে, গোটেই বোকা। এইফালে গোটেই মেলা চেলা বহি আছে, এইফালে মানুহ আহিবলৈ অকণমান টান পাইছে গোটেই বোকাৰ কাৰণে। আৰু আমাৰ গোটেই গেং এইফালে আহি আছে, অকণমান ফূৰ্তি কৰিলেও ঢোল চোল বাঁহী চাহী বজাই মেলি। তাত কি ধুনীয়াকৈ বজাইছিলে এই দাদাকেইজনে, ভাল লাগিলে দেখিবলৈ। আমাৰ একদম মঘাই অজা আজি ফৰ্মত আছে, মজা আয়া। এইফালে আকৌ ভাওনা আৰম্ভ হৈ গ'ল, ৰুক্মিণী হৰণ। এয়া পূৰা প্ৰৱেশ চলিছে। অকণমান ভাওনা চালোঁ, ভাল লাগিলে, আপোনালোককো অকণমান দেখুৱাই দিছোঁ, চাওক।
পৰা এতিয়া আমি ওলাই দিওঁ বুলি ভাবিছোঁ আৰু লাহেকৈ এফালে বজাৰ চজাৰ কৰি ল'লোঁ কিবা কিবি সেইখিনি পিছত দেখুৱাম আৰু কিবা এটা লৈছোঁ এইফালে আমি ইয়াৰ পৰা ওলাই দিওঁ ঘূৰি বিষাই গ'ল পূৰা ঘূৰি ঘূৰি ৰাতিপুৱালৈকে থাকিম বুলি ভাবিছিলোঁ কিন্তু থকাটো নহ'ব এতিয়া ওলাই দিব লাগিব কাৰণ ইয়াত থাকিব নোৱাৰি বাকী এতিয়া আমি ইয়াৰ পৰা ওলাই দিবলৈ লৈছোঁ কাৰণ বহি যোৱা বিষাই গ'ল কেনেকুৱা লাগিলে আহি পেলাই এইটো একদম কি ক'ম আৰু বহুত ভাল লাগিলে তাৰমানে বহি বিষটো পূৰা দাম হৈ গৈছে এটা আশা থাকিলে মাত্ৰ লাষ্ট খানাটো খাব লাগিব সেইটো হৈ যাব ইমানে লাইন দাম হ'ব হোটেলত হ'ল যেতিয়া এতিয়া চিন্তা নাই এতিয়া চবকৈ ঘৰলৈ যাব পাৰি আৰু মই এইখিনি লৈ ল'লোঁ দেখিছে এতিয়া আমি লাহে লাহে গৈ থাকিব লাগিব এতিয়া কেইটা বাজিলে আৰু কাইলৈ ৰাতিপুৱালৈকে থাকিম বুলি ভাবিছিলোঁ কিন্তু থাকিব পৰা নহ'ব সেইখিনি মানে কি বস্তু থাকিব পৰা মানে অৱস্থাত নাই ত' এতিয়া ঘৰলৈ যাওঁগৈ বুলি ওলাই আহিছোঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সেইবিলাক কৰিবলৈ নাপাহৰিব আৰু কাইলৈ দেখুৱাম বুলি ভাবিছিলোঁ ভিডিঅ' বনাম বুলি ভাবিছোঁ কিন্তু নহ'ব সেইকাৰণে গতিকে গৈ থাকোঁ বাই বাই